কবিতাৰ শিৰোনাম মুখাৰ আঁৰৰ মুখ। ৰচনা ফাৰুক ৰহমান। পাঠ ৰিয়ানজ্যোতি শৰ্মা। অৰ্থহীন মোৰ সপোন, যাৰ কোনো লক্ষ্য নাই। ভিত্তিহীন মোৰ আৱেগ, যাৰ কোনো অস্তিত্ব নাই। ভাগৰিছো মই, আধৰুৱা মই, ক্ৰমান্বয়ে নিজেই নিজক হেৰুৱাইছো মই। ভগ্ন হিয়া আধৰুৱা মই, পৰিচয়বিহীন মোৰ জীৱন, আচলতে কোন মই? শূন্য ভৱিষ্যত, শূন্য বৰ্তমান, অভিশাপ্ত মোৰ এই জীৱন। হৃদয়ত কঢ়াল বান্ধিছে মোৰ বিষাদৰ ছায়া। দুপৰ নিশা অশ্ৰুৰে তিতি যোৱা মোৰ শীতানৰ গাৰো। কাকনো বুজাম, কোনে বুজিব মোৰ ভোকাটোৰ প্ৰাণৰ দুখ যন্ত্ৰণা? নিষ্ঠুৰ দৰিদ্ৰতাৰ চোকা অস্ত্ৰই সোমাই আহে মোৰ বুকু ভেদি। মৰহি যোৱা মোৰ প্ৰতিটো সপোনৰ চিৎকাৰ, মোৰ শূন্য হিয়াৰ প্ৰতিধ্বনিৰ আভাস। হয়তো বুজি নাপায় তাই, অথবা বুজিও নুবুজে। কাৰণ দৰিদ্ৰতা কাম্য নহয় তাইৰ, কাৰণ তাই হৈছে আজিৰ আধুনিকা। এই নিষ্ঠুৰ মানৱৰ অস্থায়ী জীৱন, তথাপিও সীমাহীন অহংকাৰ। মানৱতাৰ বেচা কিনা কৰিছে তাই, মানুহৰ মুখা পিন্ধা দানৱৰ দৰে। আৰ্তনাদ, চিঞৰ, কান্দোন আৰু প্ৰাৰ্থনা, নিজকে উদ্ধাৰ কৰাৰ অপ্ৰাণ চেষ্টা। সকলো দেখিও মৌন আছিলো মই, অথচ মৌন মোৰ কাম্য নহয়। অৱশ্যে পিঞ্জৰাবদ্ধ কৰা নাছিলো তাইক, তথাপিও আঁতৰি যোৱাৰ ভিন্ন অজুহাত তাইৰ। হয়তো অপ্ৰিয় আছিল তাইৰ মই সজোৱা ভগা পজা, অথবা প্ৰিয় তাইৰ আধুনিকতা। ধন্যবাদ।